মুগাৰে মোহৰা ঐ তাতো কৈছেনে হৰৈ মাকো তাতো কৈছেনে হৰ ৰঙালী বিহুটি ঐ নেপাতি কেনেকৈ থাকো। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকলৈ মই ৰঙালী বিহুৰ তথা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু বিহুৰ বতৰ হয়নে নহয়, সেইকাৰণে এফাকি গাই দিছোঁ। তো যেনক বাকীখিনি আমি আলোচনা কৰিম। আকৌ এটা কথা কৈছোঁ, এই বিহুৱে আপোনালোক সকলোকে সুখ সমৃদ্ধি ও আনন্দমুখৰ কৰি তোলক। তাৰ আগত এটা কথা দেই, কথাটো কি জানেনে? সেইটো হৈছে বৰ্তমান সময়ত লকডাউন চলি আছে, আৰু সেই লকডাউনৰ ক্ষেত্ৰত আমি চৰকাৰৰ নীতি নিৰ্দেশনাসমূহ সকলোৱে অসমৰ মানুহ বা ভাৰতবৰ্ষৰ মানুহৰ কাৰণে তাৰ লগতে চেষ্টা চলাইছে যিসকল নহওক সেই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আলোচনা কৰিম যে যোৱা পিৰিয়ডত আমি কি আলোচনা কৰিম। তাৰ আগতে বন্ধুসকল আপোনালোকে জানে যে আপোনালোকে যদি নতুন মোৰ এই চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব, কাষত বেল আইকনটো প্ৰেছ কৰিব, যাতে অতি সোনকালে আপোনালোকে মোৰ ভিডিঅ'সমূহ আপডেট পাই থাকে। তো যিয়ে নহওক, এতিয়া যদি ছাবস্ক্ৰাইব কৰে নে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। তো যিয়ে নহওক বন্ধুসকল, আমি যোৱা পিৰিয়ডত আলোচনা কৰিছিলোঁ চিলেও গ'ল। তাৰ আগতে আলোচনা কৰিছিলোঁ আমি ছেমি ভাৱেল কনচনেণ্ট ৱৰ্ড, হয়নে? নিশ্চয় মনত আছে। তো আজি আমি আলোচনা কৰিম সেই বিষয়টো হৈছে যে চেণ্টেন্স, বাক্য। চেণ্টেন্স মানে হৈছে বাক্য। ইংৰাজীত কোৱা হয় হোৱাট ইজ কল্ড চেণ্টেন্স। চেণ্টেন্স কাক কয়? চেণ্টেন্স বুলিলে কি বুজা? আমি ক'ম চেণ্টেন্স মানে হৈছে বাক্য। বাক্য বুলিলে কি বুজা? আহকচোন আমি আৰু প্ৰথমতে সূত্ৰটো জানি লওঁ। সূত্ৰটো হৈছে যে দুটা বা তাতকৈ বেছি ৱৰ্ড লগ হৈ কোনো সম্পূৰ্ণ অৰ্থ বুজালে তাক কোৱা হয় চেণ্টেন্স। আকৌ এবাৰ কৈছোঁ, দুটা বা তাতকৈ বেছি ৱৰ্ড লগ হৈ কোনো সম্পূৰ্ণ অৰ্থ বুজালে তাক কোৱা হয় কি? চেণ্টেন্স। নিশ্চয় চেণ্টেন্স বুলি কোৱা হয়, নহয়নে? চেণ্টেন্স মানে হৈছে বাক্য। তো যিয়ে নহওক, বাক্যৰ প্ৰকাৰ কেইটা, বাক্যৰ উদাহৰণসমূহ, বাক্য কি, সেই বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে এইখিনি আমি জানিব লাগিব যে দুটা বা তাতকৈ বেছি ৱৰ্ড লগ হৈ কোনো সম্পূৰ্ণ অৰ্থ বুজালে তাক কোৱা হয় চেণ্টেন্স। তো আহকচোন ইয়াৰ ভাগসমূহ বা ইয়াৰ উদাহৰণসমূহ আমি চাওঁ কেনেদৰে হয়। আপোনালোকে মোৰ ভিডিঅ'ৰ লগত থাকিব। আহক চেণ্টেন্স। আৰু ইয়াৰ উদাহৰণটো হৈছে এনেকুৱা ধৰণৰ: বাবলু ৰিডছ বুক, আই এম এ বয়, ৰমেন গ'জ টু স্কুল ইত্যাদি। গতিকে এনেকুৱা এইবিলাকে হৈছে বাক্য। ঠিক ইয়াতে এটা মন কৰিবলগীয়া কথা হৈছে, সেইটো হৈছে চাওক, আপোনালোকে এই নোটটো চাব যে চেণ্টেন্স গঠন কৰোঁতে ছাবজেক্ট অৰ্থাৎ কৰ্তা, ভাৰ্ব অৰ্থাৎ ক্ৰিয়া, অবজেক্ট অৰ্থাৎ কৰ্ম, এই তিনিটা অংশ জনা উচিত। যদি আমি তিনিটা অংশ নাজানো, তেনেহ'লে আমাৰ বাক্যটো সম্পূৰ্ণ শুদ্ধ কেতিয়াও হ'ব নোৱাৰে। তো যেন হওক, এই বিষয়ে যেতিয়া আমি জানিম, নিশ্চিতভাৱে আমাৰ শুদ্ধ হ'ব। গতিকে এই তিনিটা অংশ নাজানিলে ইংৰাজী কেতিয়াও আমি শুদ্ধকৈ লিখিব নোৱাৰিম। গতিকে চাওক, দুটা উদাহৰণ দিছোঁ। সেই দুটা উদাহৰণৰ ভিত্তিত আপোনালোকে বুজি পাব যে ইয়াতে তিনিটা অংশ আছে। এই তিনিটা অংশৰ ভিতৰত চাওক, এই যিটো আই, ইট আৰু ৰাইচ, গতিকে এই আইটো হৈছে ছাবজেক্ট, ইটটো হৈছে ভাৰ্ব আৰু ৰাইচটো হৈছে অবজেক্ট। নিশ্চিতভাৱে ইয়াতে তিনিটা অংশ আছে। ইয়াতে ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। ঠিক ইয়াতে আপোনালোকে পাব যে বাবলু ৰিডছ বুক, ইয়াতে বাবলুটো হৈছে ছাবজেক্ট, ৰিডছটো হৈছে ভাৰ্ব আৰু বুকটো হৈছে অবজেক্ট। গতিকে তিনিটা অংশ লাগিবই। ইংৰাজীৰ বাক্যবোৰ সদায় ছাবজেক্ট, ভাৰ্ব, অবজেক্ট তিনিটা বস্তু থাকিবই লাগিব। কিন্তু তাৰ আগতে আৰু এটা বিষয় হৈছে, সেই বিষয়টো আমি আৰু জানিব লাগিব। সেইটো হৈছে আপোনাৰ ছাবজেক্ট আৰু প্ৰেডিকেট, PREDICATE, প্ৰেডিকেট। এই দুটা অংশ আমাৰ জানিব লাগিব।
এই দুটা অংশ অৰ্থাৎ সাবজেক্টটো হৈছে উদ্দেশ্য আৰু প্ৰেডিকেট হৈছে বিধেয় ইয়াৰ ক্ষেত্ৰত আমি বুজিব লাগিব যে সেন্টেন্সত যাৰ বিষয়ে কোৱা হয় তাক কোৱা হয় সাবজেক্ট আৰু সাবজেক্টৰ বিষয়ে কোৱা হয় তাক প্ৰেডিকেট বুলি কোৱা হয় আকৌ কৈছো যে সেন্টেন্সত যাৰ বিষয়ে কোৱা হয় তাক সাবজেক্ট বা উদ্দেশ্য বোলে আৰু সাবজেক্টৰ বিষয়ে যি কোৱা হয় তাক কোৱা হয় প্ৰেডিকেট গতিকে সাবজেক্ট আৰু প্ৰেডিকেট এই দুটা বস্তু খুব ইম্পৰ্টেন্ট হয় আমাৰ গতিকে চাওকচোন এটা উদাহৰণ দিছো মই this is a pencil pencil এই যে এটা মই বাক্য লিখিছো নিশ্চয় দেখিবলৈ পাইছে this is a pencil so ইয়াতে আপোনালোকে চাব পাৰিব যে সাবজেক্ট আৰু প্ৰেডিকেট কোনখিনি কোৱা হয় এটা সাবজেক্ট হৈছে এটো this আৰু is a pencil এইখিনি হৈছে আপোনাৰ প্ৰেডিকেট গতিকে এই বিষয়ে আপোনালোকে আৰু ভালকে জানিব যদি ভিডিও সমূহ চাই নেক্সট মই আৰু এটা উদাহৰণ দিছো ইয়াতে লিখিছো যে we are boys boys ইয়াতে ঠিক একে we to subject আৰু are boys to হৈছে আপোনাৰ প্ৰেডিকেট গতিকে আপোনালোকে নিশ্চয় এখিনি বুজি পালে যে ওয়ার্ড কাক কয় ওয়ার্ড বুলিলে কি বুজি পায় তাৰ পিছত ইয়াতে উদাহৰণ কেইটা দিয়া হৈছে আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম তাৰ পিছত নোটখিনি আকৌ কৈছো যে সেন্টেন্স গঠন কৰোতে সাবজেক্ট অৰ্থাৎ কৰ্তা ভার্ব অৰ্থাৎ ক্ৰিয়া অবজেক্ট অৰ্থাৎ কৰ্ম এই তিনিটা অংশ জনা উচিত হ'ব লাগে তেতিয়াহে আমি বাক্যবিলাক শুদ্ধকৈ লিখিব পাৰিম ঠিক ইয়াতে দিয়া হৈছে উদাহৰণ I rise বাবলু reads book so এইখিনি এটো হৈছে সাবজেক্ট এটো ভার্ব অবজেক্ট এটো সাবজেক্ট এটো ভার্ব এটো অবজেক্ট সাবজেক্ট প্রেডিকেট এইখিনি হৈছে সাবজেক্ট মানে উদ্দেশ্য প্রেডিকেট মানে হৈছে বিধেয় যত্ন কৰিম যে ফর্মস অফ সেন্টেন্স যে সেন্টেন্সৰ ধৰণ অৰ্থাৎ বাক্যৰ ধৰণ এতে বাক্যৰ ধৰণ বুলি ক'লে যে প্ৰকাশভংগী অনুসৰি সেন্টেন্সবোৰক পাঁচটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হৈছে এনেকুৱা ধৰণৰ যে assertive sentence অৰ্থাৎ বৰ্ণনামূলক বাক্য interrogative sentence অৰ্থাৎ প্ৰশ্নবোধক বাক্য imperative sentence অৰ্থাৎ আদেশ অনুৰোধ বা উপদেশমূলক বাক্য optative sentence অৰ্থাৎ ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য আৰু শেষৰটো হৈছে exclamatory sentence যাক কোৱা হয় আবেগ বা বিস্ময় সূচক বাক্য গতিকে এইকেইটা বিষয় আপোনালোকক মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম গতিকে এইখিনি আপোনালোকে খুব গুৰুত্ব সহকাৰে ল'ব বুলি মই আশাবাদী আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে আমি আৰু ভালকৈ আলোচনা কৰিম গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকটো সময় প্ৰতিটো মুহূৰ্ত সুন্দৰ ও সাফল্য